ছাত্ৰ-ছাত্ৰীসকল, এই পাঠত আমি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সম্পদ নামৰ পাঠটিৰ শেষৰ অংশটো আলোচনা কৰিম বুলি ভাবিছোঁ। তোমালোকে পাঠটো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা বুলি পাঠৰ পিনে অগ্ৰসৰ হৈছোঁ। আশা কৰোঁ তোমালোকে ভালকৈ পাঠটো মনোযোগেৰে শুনিবা। ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে সম্পদ কাক বোলে, সম্পদৰ বিভিন্ন প্ৰকাৰৰ ভাগ, এই আটাইবোৰ কথা আলোচনা কৰিছোঁ। এতিয়া সম্পদৰ সংৰক্ষণ কিদৰে কৰিব পাৰি সেই বিষয়ে আলোচনা কৰোঁ। আহাচোন। সম্পদৰ সংৰক্ষণ। প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাবেক্ষণ দিয়াটোৱেই সম্পদৰ সংৰক্ষণ। এতিয়া পৃথিৱীত গছ-গছনি, বন্যপ্ৰাণী আৰু অৰণ্যৰ পৰিমাণ ব্যাপক হাৰত কমি গৈছে। বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনত কৃষি, উদ্যোগ, শিল্প, ব্যৱসায় আৰু বৃত্তিত বহুতো সমস্যাৰ সৃষ্টি হৈছে। বৰ্ধিত জনসংখ্যাৰ বাবে সীমিত প্ৰাকৃতিক সম্পদৰ নাটনিৰ সমস্যাই দেখা দিছে। বৰ্তমান আমি সন্মুখীন হোৱা এনে এক অৱস্থা বা পৰিৱেশৰ বাবে সম্পদৰ সংৰক্ষণ অতি প্ৰয়োজন। আমাৰ প্ৰাকৃতিক সম্পদবোৰ ব্যাপক হাৰত ব্যৱহাৰ হোৱাৰ ফলত প্ৰাকৃতিক সম্পদৰ পৰিমাণ কমি গৈছে। সেয়েহে এই সম্পদসমূহ সংৰক্ষণৰ কাৰণে, ভৱিষ্যতৰ ব্যৱহাৰ কৰিবৰ কাৰণে সংৰক্ষণ কৰাটো অতিকে প্ৰয়োজন হৈ পৰিছে। সেয়ে আমি সম্পদ সংৰক্ষণ কৰিব লাগে। সম্পদ সংৰক্ষণৰ ব্যৱস্থা। এখন দেশৰ সম্পদসমূহ উপযুক্তভাৱে সংৰক্ষণ কৰিবলৈ কিছুমান নীতি মানি চলাটো প্ৰয়োজন। সম্পদ সংৰক্ষণৰ এনে নীতি আৰু আচৰণ বিধিসমূহ মূলতঃ এনেধৰণৰ: ক. সম্পদৰ সদ্ব্যৱহাৰৰ বাবে পৰিকল্পনা কৰা। খ. সম্পদৰ মজুত আৰু মানুহৰ প্ৰয়োজনৰ মাজত সমতা ৰক্ষা কৰি চলা। সম্পদ আৰু পৰিৱেশ ৰক্ষাৰ হকে সচেতনতা সৃষ্টি কৰা আৰু তেনে কাৰ্যক উৎসাহিত কৰা। আমাৰ সম্পদসমূহ সদ্ব্যৱহাৰ কৰি ভৱিষ্যতলৈ সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে। আমি প্ৰাকৃতিক সম্পদসমূহ বিভিন্ন প্ৰকাৰে সংৰক্ষণ কৰিব পাৰোঁ। কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ তাৰ এক নমুনা তালিকাত দিয়া হৈছে। পানী সংৰক্ষণৰ বাবে কি কি কৰিব পাৰোঁ? অবাবত পানী ব্যৱহাৰ নকৰা আৰু ব্যৱহাৰ নোহোৱা সময়ত পানীৰ নলী বন্ধ কৰি অপচয় ৰোধ কৰা। আৰু দ্বিতীয়টো হ'ব পাৰে বৰষুণৰ পানী জমা কৰি ৰাখি পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰা। শোধিত পানী জলসিঞ্চনত ব্যৱহাৰ কৰা। ঘৰুৱা, ঔদ্যোগিক উভয় ক্ষেত্ৰতে পানী ব্যৱহাৰত মিতব্যয়ী হোৱা। শক্তি সংৰক্ষণৰ ক্ষেত্ৰত সৌৰ শক্তি, পৰমাণু শক্তি আদি বৈকল্পিক শক্তি সম্পদক দৈনন্দিন প্ৰয়োজনীয় শক্তি হিচাপে ব্যৱহাৰ কৰা। শক্তি আহৰণত ইন্ধনৰ অপব্যয় নকৰা। উত্তম কাৰ্যক্ষম ইন্ধন ব্যৱহাৰ কৰা। যথাসম্ভৱ কম পৰিমাণে জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰা। ভূমি সংৰক্ষণৰ বাবে এই তিনিটা কাম কৰিব পাৰোঁ, যেনে প্ৰাকৃতিকভাৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ জৰিয়তে প্ৰয়োজনীয় খাদ্যশস্য উৎপাদন কৰা। এঢলীয়া ঠাইত খাচ কাটি ভূমিক্ষয় ৰোধ কৰা। ঘাঁহ, মাহজাতীয় আদি ভূমিক্ষয় প্ৰতিৰোধী উদ্ভিদ ৰোপণ কৰা। সম্পদ আৰু উন্নয়ন। বৰ্তমান প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি অধিক উৎপাদন লাভ কৰিব পৰা হৈছে। আমি সম্পদ যেতিয়া ব্যৱহাৰ কৰোঁ, তাত প্ৰযুক্তিবিদ্যাৰ খটুৱালে, টেকন'লজি খটুৱালে আমি অধিক উৎপাদন পাব পাৰোঁ। যান্ত্ৰিক শক্তিয়ে বৃহৎ পৰিমাণত অধিক উৎপাদন কৰিবলৈ লোৱাৰ ফলত প্ৰাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰ হোৱা আমি দেখিবলৈ পাইছোঁ। ভৱিষ্যতে আমাৰ প্ৰযুক্তিগত দিশৰ উন্নয়নৰ হাৰতকৈ
অধিকভাৱে সম্পদৰ উদ্ঘাটন আৰু ব্যৱহাৰ কৰিলে সমস্যাৰ সৃষ্টি হ'ব। যদি আমি অধিক উৎপাদন কৰোঁ, সম্পদৰ অধিক ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ ভৱিষ্যতে সমস্যাৰ সৃষ্টি হ'ব। গতিকে আমি সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হোৱা প্ৰয়োজন। মানুহৰ প্ৰগতি আৰু অৰ্থনৈতিক বিকাশৰ বাবে প্ৰকৃতিত থকা সম্পদৰাজি সদ্ব্যৱহাৰ কৰাটো এক গুৰুত্বপূৰ্ণ দিশ। ভৱিষ্যতেও যাতে এনে সম্পদৰাজিৰ ব্যৱহাৰ কৰিব পৰাটো সম্ভৱ হৈ থাকে, এই ক্ষেত্ৰত সচেতনতাৰ মনোভাৱ গঢ়ি উঠাৰ প্ৰয়োজন। বাঁহ, কাঠ আদিকে ধৰি বহুকেইবিধ সম্পদ মানুহৰ অত্যধিক ব্যৱহাৰৰ ফলত কমি যোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হৈছে। হয়তো এনেবোৰ সম্পদ কমি গৈ এদিন নিঃশেষ হ'ব। সেয়েহে এনে সম্পদৰাজিৰ ভৱিষ্যত ব্যৱহাৰ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ হকে যথাযথ সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। অৰ্থাৎ সম্পদসমূহ সদ্ব্যৱহাৰ কৰাটো খুবেই গুৰুত্বপূৰ্ণ আৰু সেই সদ্ব্যৱহাৰ কৰি যাতে অপচয় নহয় আৰু তদুপৰি সেই সম্পদসমূহ যাতে ভৱিষ্যতৰ কাৰণে সংৰক্ষণ কৰিব পৰা যায়, সেই দিশৰ প্ৰতি গুৰুত্ব দিয়াটোৱে হ'ব সম্পদৰ উন্নয়নৰ সদ্ব্যৱহাৰ। মনত ৰাখিবলগীয়া কথা, এই অধ্যায়টোত আমি কিছুমান কথা পালোঁ, যিখিনি কথা অত্যন্ত গুৰুত্বপূৰ্ণ। তেনে কথাবোৰ হ'ল, মানুহৰ প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা যোগান ধৰিব পৰা দ্ৰব্য সামগ্ৰীসমূহে সম্পদ। সকলো দ্ৰব্য বা সামগ্ৰীয়েই সম্পদ নহয়। মানুহৰ প্ৰয়োজন পূৰাব পৰা আৰু উপযুক্তভাৱে ব্যৱহাৰ কৰিব পৰা দ্ৰব্য সামগ্ৰীয়ে সম্পদ। সম্পদৰ প্ৰধান ভাগ তিনিটা: প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱসৃষ্ট সম্পদ। প্ৰাচুৰ্যতা, উৎপত্তি, বিতৰণ আৰু উন্নয়নৰ ওপৰত ভিত্তি কৰি সম্পদসমূহৰ শ্ৰেণী বিভাজন কৰা হৈছে। ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধিয়ে এখন দেশৰ মানৱে সৃষ্টি কৰা সম্পদৰ প্ৰধান কাৰক। প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাবেক্ষণ দিয়াটোৱে সম্পদৰ সংৰক্ষণ। উপযুক্তভাৱে সম্পদ সংৰক্ষণ কৰিবলৈ হ'লে কিছু নীতি আচৰণবিধি মানি চলাটো আৱশ্যক বা প্ৰয়োজন। মানুহৰ জীৱনৰ প্ৰয়োজনীয়তা বৰ্তমান আৰু ভৱিষ্যত উভয়তে পূৰাব পৰা ব্যৱস্থাই সম্পদৰ দীৰ্ঘম্যাদী উন্নয়ন। এইখিনি হৈছে আজি আলোচনা কৰিবলগীয়া বিষয়। আজি আলোচনা কৰা হৈছে। তোমালোকে পাঠটো পুনৰ পঢ়িবা, পঢ়ি প্ৰশ্নখিনি উত্তৰখিনি কৰিবা। কিবা যদি নুবুজা কথা থাকে, প্ৰশ্ন যদি বুজি নোপোৱা, তেনেহ'লে মোক কমেণ্ট বক্সত সুধিব পাৰিবা আৰু হোৱাটছএপ কৰিও সুধিব পাৰিবা। ভালদৰে থাকিবা, ক'ভিড প্ৰট'কল মানি থাকিবা।